কবিতা বানে ধোৱা গাঁওখনত। কবি ইলোৰা ভাগৱতী। আবৃত্তি অপৰাজিতা শৰ্মা। বানে ধোৱা গাঁওখনত মোৰ উৰুষা পজাটোৰ চিন দেখিছানে বাৰু? সেই যে শাৰী শাৰী তামোল গছবোৰ দেখিছা? তাৰ মাজতেই আছিল মোৰ উৰুষা পজাটো। এপদ দুপদকৈ বস্তু গোটাই গোটাই কোনোমতে শেষ হৈছিলহে মাত্ৰ। মাজৰাতি অহা বানৰ তাণ্ডৱ লীলাই পজাটো উটুৱাই লৈ গ'ল চকুৰে নেদেখা দূৰলৈ। কোনোমতে পোনাকণক কোলাত তুলি লৈ প্ৰাণটো বচাবৰ বাবে অপ্ৰাণ চেষ্টা কৰি আম গছজোপাকে সাবটি ধৰিলোঁ। সৌ যে দেখিছা আম গছজোপা? আমাৰ গাঁৱৰ একমাত্ৰ প্ৰাইমেৰী বিদ্যালয়খন তাতেই আছিল। এতিয়া বিদ্যালয়ৰ চিন গছজোপাই। কাপোৰ কানি বাচন বৰ্তন কিতাপ বহী গৰু ছাগলী সকলো বানে ধুই নিলে। মাত্ৰ প্ৰাণটোকহে যেনে তেনে সকলোৱে বচালে। খাবলৈ নাই, পিন্ধিবলৈ নাই, কি যে বিলৈ। বানে ধোৱা গাঁওখনত মোৰ উৰুষা পজাটোৰ চিন দেখিছানে বাৰু? ধন্যবাদ।